আচলতে নগৰবাসীৰ স্বাভিমান এগৰাকী অলৌকিক গুণসম্পন্ন হজৰত শ্বাহ ছুফি খলিফা মৌলানা মহম্মদ হুছেইন চাহেবৰ যি 41তম পবিত্ৰ উৰুছ মুবাৰকখনি এইবেলি অহা 6 আৰু 7 ফেব্ৰুৱাৰী মংগল আৰু বুধবাৰে ব্যাপক প্ৰস্তুতিৰে 41তম পবিত্ৰ উৰুছ মুবাৰকখনি উদযাপন কৰিবলৈ স্থিৰ কৰা হৈছে। আচলতে বিগত অন্যান্য বৰ্ষৰ তুলনাত এইবেলি ব্যাপক সমাগম প্ৰায় 3 লক্ষাধিক মানুহৰ যি সমাগম এই সমাগমেৰে আমি উদযাপন সমিতি ইতিমধ্যে আমি পুৰা প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ। আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ৰাইজক আমি আদৰিবলৈ উদযাপন সমিতি প্ৰস্তুতি চলাইছোঁ। আমি আশা ৰাখিছোঁ অন্য বছৰৰ দৰে এইবেলিও যাতে নগৰবাসীৰ যি ৰাইজৰ স্বাভিমান বা বৃহত্তৰ অসমবাসীৰ ৰাইজৰ সহযোগত যি অনুষ্ঠানখন আমি আয়োজন কৰোঁ সকলো ৰাইজে হিয়া উজাৰি আমাক সহায় কৰক আৰু তেওঁলোকৰ উপস্থিতি আমি উদযাপন সমিতিৰ আন্তৰিকতাৰে কামনা কৰিছোঁ। 2টা দিনৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীত আপোনালোকে সহায় সহযোগিতা কৰি অনুষ্ঠানখন আপোনালোকৰ নিজৰ বুলি ভাবি সকলোৱে আগবঢ়াই নিয়ক তাৰে কামনা কৰি সকলো ৰাইজৰ পুনৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ। প্ৰথমতে মই আপোনালোকৰ চেনেলৰ সমূহ পৰিয়ালবৰ্গলৈ শুভেচ্ছা জনাইছোঁ আৰু আদৰণি জনাইছোঁ। আমাৰ ইয়াতে নগৰবাহী অঞ্চলত প্ৰতি বছৰে 6-7 ফেব্ৰুৱাৰী তাৰিখে এখন বিশাল ধৰ্মীয় সভা বুলি কৈছোঁ 41তম উৰুছ মুবাৰক তেখেতৰ এই উৰুছ মুবাৰকলৈ সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনালোঁ। নানান বছৰৰ দৰে এইবাৰো আমাৰ 41তম পবিত্ৰ উৰুছ। এই বছৰ আচলতে আমি আগতকৈ অলপ উন্নত কৰাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ অসমৰ বাহিৰৰ মানুহ আহিব, আলিম আহিব, আমাৰ উত্তৰ প্ৰদেশৰ বেৰেলী শ্বৰীফৰ পৰা আহিব, ৱেষ্ট বেংগলৰ পৰা আহিব আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ অসমীয়া আলিম আমি মাতিছোঁ এই অনুষ্ঠানলৈ। তেখেতসকল আহিব আৰু আমাৰ প্ৰত্যেক বছৰে আপোনাৰ এইবাৰ 41তম হৈছে। এইবাৰ আমি অলপ ব্যাপকভাৱে এটা প্ৰস্তুতি চলাইছোঁ। এইবাৰ ধৰ্মপন ৰাইজৰ উপস্থিতি বহুত বেছি হ'ব বুলি আমি আশা কৰিছোঁ। বছৰত ধৰক 1 লাখ 2 লাখ মানুহৰ আমি এটা প্ৰস্তুতি চলাওঁ। এইবাৰ আমি জানামতে 3 লক্ষৰ অধিক মানুহ ইয়াত উপস্থিত হ'ব আৰু এই গোটেইখিনি মানুহ আমি ধুনীয়াকৈ আপ্যায়ন কৰাৰ কাৰণে যিখিনি সুবিধা লাগিব আমাৰ কমিটিয়ে সেইখিনি ইতিমধ্যে প্ৰস্তুত কৰি তুলিছে। এই এইটো লোগোটো কি? ইমান দূৰৰ পৰা